সকলোকে নমস্কাৰ জনাইছোঁ। বৰজালীয়া সমাজৰ সকলো সদস্যকে মই নমস্কাৰ জনাইছোঁ। লগতে ৰঙাল বিহু বহুত শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ যেন সকলোৰে ভালে যায় বছৰটো। এটি গীত যোৱা বছৰ 2025 বৰ্ষৰ 29 নৱেম্বৰত কলাক্ষেত্ৰত এটি মোৰ গীত মৰম কুমাৰ দাই ডেম'ক্ৰেচি লাইফৰ সাংবাদিক মৰম কুমাৰ দাই লিখিছিলে। সেই গীতটিকে মই অকণমান গাবলৈ ওলাইছোঁ। সকলোৱে শুনিব আমাৰ খুব সুন্দৰ গীতটো। মই নিজে সুৰ অকণমান কৰি চেষ্টা কৰিছোঁ গীতটি, তাকে মই গাবলৈ লৈছোঁ।